वेलकम बैक टू माय चैनल मैं जनाई पुनर सकलोके स्वागतम जनाइछु मोर अन्य एटी भिडिओলৈ আৰু আশা কৰো সকলো ভালে আছে আৰু ময়ো ভালে আছো আৰু আজি 5 দিন মানে হল মই ভিডিও আপলোড কৰা হোৱাই নাই আৰু আজি ভাবিলো ভিডিওটো বনা আৰু আপোনালোকক দেখাবলগীয়া কিবা এটা আছিল মানে আনবক্সিং নহয় মই আনবক্সিং কৰিয়ে দিলো অলৰেডি কিন্তু বস্তুটো দেখাম আপোনালোকক কিবা এটা ললো মোৰ প্ৰয়োজনীয় বস্তু বহুত দিনৰ পৰা ভাবি আছিলো লম বুলি অৱশেষত মই ললোগে কিন্তু মই দোকানত আনিব যোৱা দিনাখন মই একেবাৰে ভিডিও কৰিব নোৱাৰিলো কাৰণ মোৰ মোবাইলৰ চাৰ্জ নাছিলে যেহেতু যোৱা প্ল্যানটো সেইদিনাখন খপককে হৈ গ'ল সেইকাৰণে মোবাইলৰ চাৰ্জ দিয়া নহল আৰু ভিডিও কৰাও নহল গতিকে কিনো ললো মই এতিয়া আপোনালোকক দেখাম বাৰু যেটো মই বস্তু লৈছো তাৰ ওপৰত মোৰ অকনো নলেজ নাই মই একেবাৰে একোই নাজানো কেনেকৈ কি কৰে মই নিজে নিজে চাই শিকিছো বুলি কলেও ভুল নহয় আৰু দুটা এটা ইউটিউব ভিডিও চাইছো আৰু ঘৰতো মোক কৈছিল যে যদি চলাব নোৱাৰা তেতিয়া হলে লব নালাগে কাৰণ এনে ধ্বংস হ'ব গতিকে মই ভাবিলো কি নাই মই পাৰিম গতিকে আৰু একো নকও আপোনালোকেও সাগে চাবলৈ মন গৈ আছে গতিকে বস্তুটো চাই লওঁ আহক মই দেখাই আছো আৰু বস্তুটো হৈছে এইটো এটা সিলাই মেচিন হয় এইটো মোৰ বহুত প্ৰয়োজন হৈ আছিল অৱশেষত লৈ ললো এইটো উষা কোম্পানীৰ হয় এইটো ইলেক্ট্ৰনিক লৈছো এইটো ফুড পেডেল আছে দেখিলে আপোনালোকে কি ললো হেতু মোৰ বহুত বেছি প্ৰয়োজন হৈ আছিল মানে কি হয় কাপোৰবোৰ মই যেহেতু হাতেৰে কৰিছিলো মোৰ যেহেতু মেচিন নাছিলে মই মানে বেজিৰে সৈতে হাতেৰে কৰিছিলো বহুত সময় লাগিছিলে কৰোতে আৰু এতিয়া মানে মেচিনটো হলে মানে কম সময়তে হৈ যায় কামটো গতিকে মই মেচিনটো লৈ ললো আজি মই বনাম বহুত দিনৰ মোৰ মানে মন গৈ আছে বিৰিয়ানী খাবলৈ গতিকে মই ভাবিছো আজি বিৰিয়ানী বনাম এতিয়া বনাম বিৰিয়ানীৰ কাৰণে লৈ লৈছো বাসমতি ৰাইচ আৰু পিয়াজ কাটি লৈছো আৰু মছলা লৈ লৈছো তেজপাত দেখিলা কাজু বাদাম আৰু এয়া হল অকমান গৰম মছলা জিৰা পাউডাৰ ৰেড চিলি তাৰপিছত লৈ লৈছো অলপ ধনিয়া পাউডাৰ বিৰিয়ানী মছলা হালধি আৰু হেকনো মিট মছলা অকমান লৈ লৈছো আৰু ঘিউ লৈ লৈছো ঘিউত বনাম আৰু ৰিফাইনো দিম অলপ আৰু এইফালেটো মাংসটো ফ্ৰাই কৰিয়ে থৈছো আৰু এয়া গৰম হৈ গ'ল ইয়াত দি দিম তেজপাত অকমান লৈ লৈছো আদা